অহা দীপাৱলীৰ শুভকামনা ও আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। তো আজিৰ সংবাদ মেলখন মানসিক ইচ্ছা নথকা সত্ত্বেও আমাৰ হালবাৰী জিলা UPPL কমিটিৰ নেতা বন্ধুসকলে মই MCL হিচাপে আৰু আমাৰ BPF দলক সংবাদ মাধ্যমৰ যোগেদি ভিত্তিহীন বিভ্ৰান্তমূলক কথা কোৱাৰ কাৰণে আজিৰ সংবাদ মেলখন পাতিব লগা বাধ্য হ'লোঁ। তো UPPLৰ নেতা বন্ধুবিলাকে সদাগৰ বাদশাহ ডাঙৰীয়াই এটা কথা সংবাদ মাধ্যমত উত্থাপন কৰিছে, মই হেনো MCLA হোৱাৰ পিছত 2 বছৰৰ ভিতৰত সোণবাৰী অঞ্চলত বা সমষ্টিত মানে বোলে ৰাইজৰ ওচৰলৈ যাব পৰা নাই বা যোৱা নাই, এইটো এটা কৈছে। তাৰ লগতে আমাৰ BPF দলৰ শাসন কালত BPF দলৰ পৰা মানে ভাতৃকে কি কয় হত্যালীলা যজ্ঞ তেনেকুৱা ধৰণৰ সংবাদ মাধ্যমত ক'ব বিচাৰিছে। তো 1 নম্বৰতে মই সেইটোৰ প্ৰশ্ন দিব বিচাৰোঁ। এই কলা জিঅ' বেগৰ কথাও কৈছে, মই MCLA নথকাৰ পৰা 2005 চনৰ পৰা যেতিয়া আমাৰ BPF দল ৰাইজৰ আশীৰ্বাদত BTCৰ শাসনৰ গণ্ডিত বহিবলৈ সক্ষম হোৱাৰ পিছত যে সামাজিক কৰ্মী হিচাপে BPFৰ সাধাৰণ সদস্য আছিলোঁ, সেইটো সময়ৰ পৰাই নাৰায়ণগুৰি, এলেংগামাৰী, সোণবাৰী, গোবৰধনা, আনকি মথনগুৰি সমষ্টিৰ ওদালগুৰি, লাবদাংগুৰি এই এলেকাত ৰাইজৰ লগত উদাৰ মনতাৰে যিখিনি মোৰ সম্ভৱ অনুযায়ী তন মন ধন দি এই নদী ৰোধ কৰাত মই সহযোগ কৰি আহিছোঁ। MCLA হোৱাৰ পিছতো 2021 চনত তেতিয়া অৱশ্যে আমাৰ সদাগৰ চাহাব আছিল না নাই সঠিক মনত নাই, তেতিয়াও কিন্তু মই এই নদীৰ গৰাখহনীয়া ৰোধ কৰাৰ চেষ্টা ৰাইজৰ লগত মানে গৰাখহনীয়া ৰোধ কৰাৰ কাৰণে একেলগে শ্ৰমদান দি তাতে ৰাইজৰ এসাঁজ ভোজৰ ব্যৱস্থা কৰিছিলোঁ। তাৰ লগতে মথনগুৰি সমষ্টিত সোণবাৰী, পশ্চিম সোণবাৰী, দক্ষিণ সোণবাৰী কয়তো মথনগুৰি সমষ্টিতো আপোনাৰ লাষ্ট মোৰ হালবাৰী সমষ্টিৰ লাষ্ট বৰ্ডাৰত সোণবাৰীত ৰাইজৰ শ্ৰমদান দিয়াত গুণা আৰু লগতে খানাৰ অলপ ব্যৱস্থা কৰি দিছিলোঁ। আৰু এই 2022 চনত যিটো আপোনাৰ বানপানী, এইটোত মোক নোযোৱা বুলি কৈছে। জিঅ' বেগ UPPL দলৰ ফালৰ পৰা নদী ৰোধ কৰাৰ কাৰণে স্থাপন কৰা বুলি কৈছে। বাস্তৱত আচল কথাটো নাজানে। জিঅ' বেগটো সঁচা কথা ক'বলৈ হ'লে আমাৰ সূৰ্ব সমষ্টিৰ সন্মানীয় বিধায়ক মনোৰঞ্জন তালুকদাৰ দেৱে অসমৰ জলসিঞ্চন মন্ত্ৰী মাননীয় পীযুষ হাজৰিকা দেৱক বাৰে ৰিকুৱেষ্ট কৰি ডিপাৰ্টমেণ্টৰ তৰফৰ পৰা 919খন জিঅ' বেগ দিয়াইছিলে। আৰু সেই জিঅ' বেগটো 22 জুলাই 2022 তাৰিখত নদী ৰোধৰ কাৰণে মই নিজেই উপস্থিত থাকি
ডিপাৰ্টমেণ্টৰ এক্সিকিউটিভ ইঞ্জিনিয়াৰজন আছিলে, ডিপাৰ্টমেণ্টেল ষ্টাফবিলাক আছিলে। ইয়াতে আৰু সোণবাৰী এলেংগামাৰী অঞ্চলৰ ৰাইজে দেখা পাইছে, এওঁলোকেও আছিলে। 2022 22 জুলাই তাৰিখে এই জিঅ' বেগৰ জিআই বোৰ্ডটো নদী ৰোধ কৰাৰ কাৰণে স্থাপন কৰিছিলে। সেইদিনাখন কিন্তু আমাৰ সদাগৰ বাদশাহ মহোদয় এইখন উদ্বোধনী কিন্তু নাছিলে, মই লগ পোৱা নাই। পিছফালে যাব পাৰে, আগবেলাৰ কিন্তু এওঁ নাছিলে। আৰু এটা মই কথা ক'ব বিচাৰোঁ, নক'লেও নহ'ব, এওঁবিলাকে এনেই মানে গৰাখহনীয়া ৰোডৰ কথাটো কৈ থাকে, সংবাদ মাধ্যমত বহুত ডাঙৰ ডাঙৰ কথাবিলাক কৈ থাকে। বাস্তৱত এই এলেংগামাৰী সোণবাৰী অঞ্চলৰ যিটো গৰাখহনীয়া, সঁচা কথা যদি ক'বলৈ যাওঁ, তাতে পাথৰ কুঁৱাৰীৰ নামত মেচিনাৰী খননেৰে গৰাখহনীয়াৰ যিটো প্ৰভাৱ এইটো বঢ়াই দিয়া হৈছে। এই মেচিনাৰীৰ মালিক হিচাপে আমাৰ এই সদাগৰ বাদশাহ এজন, তেওঁ এইটো কথা নুই কৰিব নোৱাৰে। এওঁৰ JCB এখনেৰে এই নদীৰ কিনাৰত খনন কৰি গৰাখহনীয়ামুখী আমাৰ ৰাইজৰ গাঁওমুখী কৰি পেলাইছে নদীটো। তো মই অনুৰোধ কৰিম, আপুনি সেই গৰাখহনীয়া ৰোধ যদি কৰিবলৈ 1 নম্বৰত আপোনাৰ সেই যিটো JCBৰ খনন এইটো যাতে বন্ধ কৰে, ৰাইজৰ ভাল হ'ব। আৰু এওঁ ক'ব বিচাৰিছে 17 বছৰ BPF শাসন কালত মানে BPF দলে হত্যালীলা যজ্ঞ চলাইছিলে আদিবাসীৰ ওপৰত, মাইনৰিটিৰ ওপৰত। মই এই কথাটো মই ধিক্ষাৰ দিছোঁ। আৰু আমাৰ ইপিপলৰ নেতা সদাগৰ বাদশাহ ডাঙৰীয়াক মই সতৰ্ক কৰি দিছোঁ, অহা দিনবোৰত যাতে তেনেকুৱা ধৰণৰ ভিত্তিহীন বিভ্ৰান্তমূলক কথাবিলাক যাতে সংবাদ মাধ্যমত যাতে প্ৰচাৰ কৰি ৰাজ্যক যাতে বেমেজালি নেপেলায়। BPF দল BTC অঞ্চলৰ পূৰ্ণ সমৰ্থিত এটা ৰাজনৈতিক গণতন্ত্ৰৰ পদ্ধতিৰ এটা ৰাজনৈতিক দল, কোনো উগ্ৰপন্থী দল নহয়। BPF দলৰ শাসনকালত বহুত বিৰোধী দল সংগঠনবোৰে BPF দলৰ চৰকাৰখন কেনেকৈ অস্থিৰ কৰিব পাৰি, BTC অঞ্চল কেনেকৈ অশান্তিময় পৰিৱেশ বিস্তাৰ কৰিব পাৰি, প্ৰতিষ্ঠা কৰিব পাৰি, তেনেকুৱা ধৰণৰ উঠি পৰি লাগিছিলে। আৰু লগতে এওঁ কৈছে স্বৰ্গীয় ABMCৰ সভাপতি স্বৰ্গীয় লাফিকুল ইছলাম ডাঙৰীয়াক হেনো BPF দলে হত্যা কৰিছে, তেনেকুৱা ধৰণৰ ক'ব বিচাৰিছে। এই কথাৰ কোনো ভিত্তি নাই। আজি ইপিপলৰ চৰকাৰ চলি আছে, প্ৰশাসন যন্ত্ৰ এওঁলোকে যদি ভাবে এওঁলোকৰ হাতত, তেতিয়াহ'লে বহুত সোনকালে আমি দাবী কৰিছোঁ ইপিপলৰ লাফিকুল ইছলামৰ যিজন হত্যাকাৰী, যিমান পাৰে সম্ভৱ সোনকালে এৰেষ্ট কৰি জেললৈ যাতে প্ৰেৰণ কৰে, সেইটো দাবী কৰিছোঁ। তাৰে লগত সেইখন সংবাদ মেলতে হালবাৰী জিলা কমিটিৰ সন্মানীয় সভাপতি বিখন গোহাৰী ডাঙৰীয়াই কৈছে অপজিশ্যনৰ MCL হিচাপে ডেভেলপমেণ্ট কাম কৰিব পৰা নাই। হয়তো সঁচা, অপজিশ্যনৰ MCL ডেভেলপমেণ্টৰ কাম কৰিব নোৱাৰে, কিন্তু মই প্ৰয়াস কৰিছোঁ MCL হোৱাৰ 2-3 মাহৰ ভিতৰতে মই 13টা এষ্টিমেট বনাই PWDৰ আণ্ডাৰত কোকৰাঝাৰত এডিশ্যনেল চিফ ইঞ্জিনিয়াৰিং অফিচত মই এষ্টিমেট ছাবমিশ্যন কৰাৰ কাৰণে মানুহ পঠাইছিলোঁ। কিন্তু পৰিতাপৰ বিষয়, খুব দুৰ্ভাগ্যজনক কথা, সেইখন এষ্টিমেট ডিপাৰ্টমেণ্টৰ PWD ডিপাৰ্টমেণ্টৰ এডিশ্যনেল চিফে ৰাখিব নোৱাৰিলে। কাৰণ ইপিপল চৰকাৰৰ মাননীয় EM ৰাকেশ ব্ৰহ্ম ডাঙৰীয়াই PWDৰ IC হিচাপে লিখিত আকাৰে এটা চিঠি দি থৈছে। BTCৰ যিকোনো MCLA, বিৰোধী MCLA, BTCৰ যিকোনো বিৰোধী MCLA কোনো এটা
কাম যাতে নিদিয়ে ৰিটেন আকাৰে লিখিত আকাৰে BTCৰ PWD ডিপাৰ্টমেণ্টৰ এডিশ্যনেল চিফ ইঞ্জিনিয়াৰৰ দি থৈছে সেই মৰ্মে কোনো এষ্টিমেট ৰাস্তাৰ এষ্টিমেট বিৰোধী দলৰ MCLAৰ কোনো এটা এষ্টিমেট এই BTC চৰকাৰে গ্ৰহণ নকৰে তেনে তলত অপজিশ্যনৰ MCLA হিচাপে উন্নতিকৰণৰ কথাটো তেনেকুৱা ধৰণে চেঙেৰা মোৰ MCLA ফাণ্ডৰ বাহিৰে সম্ভৱপৰ হৈ নুঠে আৰু এটা কথা ক'ব লাগিব যোৱা BPF চৰকাৰৰ আমালত আমাৰ BPF দলপতি মাননীয় আগ্ৰামা মহলাৰী দেৱৰ নেতৃত্বত কিন্তু বিৰোধী দলৰ MCLA বিলাকে আজিৰ বৰ্তমানৰ অসমৰ ৰাজ্যসভাৰ সাংসদ যেতিয়া তেখেতে BTCৰ MCLA হিচাপে আছিলে তেতিয়া কিন্তু ৰংগৰা নাৰ্জাৰী ডাঙৰীয়াই আগ্ৰামা মহিলাৰী দেৱৰ পৰা কোটি কোটি টকাৰ কিন্তু স্কিম পাবলৈ সক্ষম হৈছিলে তো আজিৰ তাৰিখত দুৰ্ভাগ্যজনকভাৱে এই চৰকাৰখনে কোনো বিৰোধী দলৰ MCLA বিলাকক একোটা কাম কৰাৰ কাৰণে সুযোগটো প্ৰদান কৰিব বিচৰা নাই এই এটা অগণতান্ত্ৰিক কথা বুলি আমি ক'ব লাগিব এইটো হ'ল আৰু মূল কথা ক'বলৈ গ'লে মই এইটো কেতিয়াও আশা নকৰোঁ আমি এটা দলে আন এটা দলৰ ওপৰত বোকা চোটোৱা খেলটো আমি খেলিব নিবিচাৰোঁ বাস্তৱত এওঁলোকে যিটো ৰাজ্যক প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে মূলতে সেই প্ৰতিশ্ৰুতিবোৰ যাতে এওঁলোকে পৰিপূৰ্ণ কৰি যাতে ৰাজ্যক উন্নতিৰ মুখ যাতে দেখায় সেয়া আচল কাম সেই কামত কিন্তু একো কৰিব পৰা নাই এওঁলোকে কৈছিলে ৭৫,০০০ টকা দিব সদনত মই প্ৰশ্ন কৰিছিলোঁ ৭৫,০০০ টকাটো অসম্ভৱ বুলি কৈছে ডেপুটি CM মাননীয় আমাৰ গোবিন্দ বসুমতাৰীদেৱে এওঁ কৈছে এয়া জানো ৭৫,০০০ যিটো প্ৰতিশ্ৰুতি সেইটো হেনো ৰাজনীতিৰ মানে পলিটিকেল ডাইলগ আছিলে বুলি কৈছিলে অফিচিয়েলি সেইটো কৰাটো অসম্ভৱ বুলি এওঁ কৈছে এইটো গ'ল ঘৰে ঘৰে ট্ৰেক্টৰ দিয়াৰ কথা কৈছিলে এখনো ট্ৰেক্টৰ BTC গভৰ্ণমেণ্ট ফালৰ পৰা আজিতো দিব পৰা নাই কিয় দিব পৰা নাই সেইটো আপোনালোকে প্ৰতিশ্ৰুতি দিছিলে প্ৰতিশ্ৰুতি পূৰণ কৰক নিবনুৱা সমস্যা সমাধান কৰাৰ কথা কৈছিলে কিমানটা চাকৰি আপোনালোকে প্ৰদান কৰিলে সেইটো ব্যৱস্থা কৰক ঠিক তেনেকৈ যিয়ে নহওক এতিয়া কথা ক'লে বহুত কথা আছে মই ক'ব নিবিচাৰোঁ এটা কথা আপুনি সকীয়াই দিওঁ আপোনালোকে জইনিং চেৰিমনি কৰে কি কৰি থাকক কিন্তু মিছামিছি BPF দলৰ বদনাম কৰি মিছা ধৰণৰ জইনিং চেৰিমনি যাতে নাপানে সেইটো অনুৰোধ কৰিছোঁ আৰু আপোনালোকে যদি ভাবে না BPF দলৰ দাবী কৰিছে ২,০০০ মানুহ আহিছে পালি নেতাই যোগদান কৰা বুলি কৈ আছে কোন নেতা গৈছে আপোনালোকে ৰাজহুৱা কৰক মই এইটো প্ৰত্যাহ্বান জনাইছোঁ BLTৰ পৰা আপোনালোকৰ দলত যোগদান কৰা বুলি আপোনালোকে কৈছে কোন BLT কোন আমাৰ BPFৰ সহযোগী BLT আপোনালোকৰ দলত যোগদান কৰিছে সেয়া আপোনালোকে ৰাজহুৱা কৰক হয় মই গম পাইছোঁ সেইটো বিষয়ে আমি কৈছোঁ আমাৰ কেইটামান বহিষ্কৃত BLT যি BLTবিলাকে BLTৰ শাস্তি পোৱাৰ পিছত নিজৰ BLTৰ কাৰ্যালয়খন মানে পুৰিকে বহিষ্কৃত হৈছিল তেনেকুৱা ধৰণৰ BLTবিলাকে 10 বছৰমান আগতে বহিষ্কাৰ কৰা হৈছিলে তেনেকুৱা ধৰণৰ BLT হয়তো গৈছে শেষত এটাই কথা ক'ম যাতে বিভ্ৰান্তমূলক মিছা কথাবিলাক ভিত্তিহীন কথাবিলাক কৈ আমাৰ এই হালবাৰী সমষ্টিত যাতে বা হালবাৰী জিলাত যাতে পৰিৱেশ যাতে বেয়া কৰাৰ কাৰণে চেষ্টা নকৰে আৰু আপোনালোকে যিটো দলীয়ভাৱে যিটো প্ৰতিশ্ৰুতি ৰাইজলৈ প্ৰদান কৰিছিলে সেইটো যাতে পৰিপূৰ্ণ কৰে সেইটোৱে অনুৰোধ ৰাখি আজিৰ প্ৰেছ মিডিয়াখন এইখিনিতে সমাপ্ত কৰিলোঁ আজি আমাৰ এই BPFৰ তৰফৰ পৰা যিখিনি সংবাদমেল আহ্বান কৰা হৈছে এই আহ্বানমেল আপোনালোকে গোটেই গমেই পাইছে যে UPPL দলে 16 তাৰিখে যিখিনি গ্ৰেণ্ড জইনিং চেৰিমনি প্ৰগ্ৰাম কৰিছিলে
এই গ্ৰেণ্ড জইনিং যি চেৰেমনি এই চেৰেমনি বনোৱাটো আমাৰ BPF তৰফৰ পৰা হালবাৰী ডিষ্ট্ৰিক্ট কমিটি তৰফৰ পৰা আমি এইটো মানে ফেক জইনিং চেৰেমনি বা মিষ্টাচাৰ জইনিং চেৰেমনি আমি আখ্যা দিছিলে ইয়াৰ উদ্দেশ্যটো হ'ল তেওঁলোকে UPPL দলে BPPL দলৰ পৰা যিখিনি যায় বা যিখিনি কৰ্মী যায় এই কৰ্মীটো তেওঁলোকে কি কৰে BPPL দলৰ পৰা আহিছে বুলি তেওঁলোকে ঘোষণা কৰি পেলাই তেওঁলোকে জইনিং কৰে ইয়াৰ কাৰণে আমি এইটো মানে আমি ফেক নিউজ বুলি মাতিছিলে আৰু আমি কোৱা হৈছিলে যে কিয় ফেক নিউজ বুলি তেওঁলোকক আখ্যা দিছিলে যে আমাৰ যিখিনি ঠিকনি UPPLৰ যে চেণ্ট্ৰেল কমিটি আৰু ডিষ্ট্ৰিক্ট কমিটিৰ যিখিনি ফেচবুক ৱেবছাইট এই ৱেবছাইটত তেওঁলোকে দেখাই দিছিলে যে চেণ্ট্ৰেল UPPLৰ যিখিনি ৱেবছাইট তেওঁলোকে 1500 জন যিখিনি এক্টিভ ৱৰ্কাৰ জইন হৈছে বুলি তেওঁলোকে ঘোষণা কৰিছে আৰু চালবাৰী ডিষ্ট্ৰিক্ট UPPL যিখিনি ৱেবছাইট পেজত 2000 এক্টিভ ৱৰ্কাৰ BPFৰ পৰা জইন কৰিছে বুলি তেওঁলোকে কৈছে কিন্তু কথাটো হ'ল তেওঁলোকৰ যিখিনি দাবী লিখিছে বা যিখিনি লিখিছে তেওঁলোকে এইটো মিল নাই ইয়াৰ কাৰণে এইটো আমি এই ফেচবুক মিট জৰি দি আমি এইটো মিষ্টাচাৰ বা ফেক জইনিং চেৰিমনি বুলি আমি ঘোষণা কৰিছিলে আৰু তাতে আমাৰ যিখিনি UPPL দলৰ হালবাৰী ডিষ্ট্ৰিক্ট কমিটি UPPLৰ সাধাৰণ সম্পাদক তেখেত সুৰেশ সৰকাৰ ডাঙৰীয়াৰ বিভিন্ন কথা তেখেতে এই প্ৰেছ মিট বা জইনিং চেৰিমনিৰ জৰিয়তে ডিমাণ্ড কৰিছিলে যে এবাৰ তেওঁলোকৰ যিখিনি UPPL দল বা BTRৰ যিখিনি চৰকাৰ প্ৰমোদ বড়োৰ নেতৃত্বৰ যিখিনি চৰকাৰ এই চৰকাৰৰ যিখিনি কাৰ্যকমনিকা ভাল পাই আজি সমগ্ৰ BTR অঞ্চলৰ ৰাইজে আজি ভাল পাই তেওঁলোকে মানে UPPL দলত জইন কৰিছে বুলি দাবী কৰিছিলে কিন্তু আমি তেওঁলোকৰ যিখিনি কাৰ্যকমনিকা এই কাৰ্যকমনিকা আমি আচৰিকে পাইছোঁ তেওঁলোকে যি কাম কৰি আছে আজি BTR অঞ্চলত বা BTC অঞ্চলত যিখিনি উন্নয়নৰ কাম কৰিব লাগিছিলে এই উন্নয়নৰ কাম আজিলৈকে আমি কৰিবলৈ পাইছে বুলি আমি দেখা পোৱা নাই যে আজিৰ দিনত তেওঁলোকৰ যিখিনি UPPL দলৰ চালবাৰী যি ডিষ্ট্ৰিক্ট কমিটিৰ সভাপতি তথা বিখন গয়াৰী তথা হালবাৰী সাব ডিভিজনৰ লেণ্ড এডভাইজাৰী কমিটিৰ চেয়াৰমেন তেখেতে যিখিনি মানে কাম কৰিছে এই কাম কৰাটো আপোনালোকে যদি গম পায় বা আপোনালোকে যদি জানে আপোনালোকে আচৰিত খাব যে যোৱা 16/9/2022 তাৰিখে তেখেত বিখন গয়াৰী আমাৰ হালবাৰী ডিষ্ট্ৰিক্ট কমিটি UPPLৰ সভাপতি তেখেতে আমাৰ চাউদুৰ বিটাৰ এখনে মানে হায়াৰ ছেকেণ্ডাৰী স্কুল আছে এই হায়াৰ ছেকেণ্ডাৰী স্কুলটো আছে দক্ষিণ বিজনী আদৰ্শ বিদ্যাপীঠ হায়াৰ ছেকেণ্ডাৰী স্কুল এই হায়াৰ ছেকেণ্ডাৰী স্কুলৰ মানে দখলত থকা মাটি চৰকাৰী মাটি 558 এই মাটিখন তেওঁলোকে কি কৰিছে যে অতুল ভৱন বা BJP ভৱন বনাবলৈ তেওঁলোকে কি কৰিছে লেণ্ড এডভাইজাৰী বৰ্ডত এপ্ৰুভ কৰিছে ইয়াৰ কাৰণে আমি তেওঁলোকে যিখিনি কাম কৰিছে এই কাম কৰাটো আমি কণ্ডেম কৰিছোঁ যি মাটি পূৰ্ব যুগৰ পৰা আজিলৈ মানে স্কুলৰ দখলত আছিলে এই স্কুলৰ দখলৰ মাটিটো তেওঁলোকে কেনেকৈ মানে লেণ্ড এডভাইজাৰী বৰ্ডত আজি এপ্ৰুভ কৰিলে সেই এইটো আছিলে তেওঁলোকে লেণ্ড এডভাইজাৰী বৰ্ডৰ যিখিনি পাছ কৰা কপিটো আপোনালোকক এইটো আমি অলপ পিছত আপোনালোক দি আছোঁ এইটো আপোনালোকে চাই থাকিলে হ'ল আমি আচৰিত পাইছোঁ তেওঁলোকে বোধহয় আমি সন্দেহ কৰিছোঁ যে UPPL চৰকাৰে বা বিখন গয়াৰী ডাঙৰীয়ায়ে যে লেণ্ড এডভাইজাৰী বৰ্ডৰ যিখিনি মানে মাটি এপ্ৰুভ কৰি দিলে সেই মাটি এপ্ৰুভ কৰাৰ আমি সন্দেহ কৰিছোঁ তেওঁলোকে যে বৃহৎ যিখিনি ধনৰ লেনদেন হৈছে নেকি নহ'লে আজিৰ দিনত যি মাটি স্কুলৰ নামৰ দখলত আছিলে সেই মাটিকে তেখেতে কি আইনত কেনেকৈ ভিত্তিত স্কুলত নুসুধাকৈ তেওঁলোকে এইটো এপ্ৰুভ কৰি দিলে ইয়াৰ কাৰণে তেওঁলোকৰ ওচৰত আমি প্ৰশ্ন কৰিছোঁ আৰু আমি আচৰিত পাইছোঁ যে তেখেত সুৰেশ সৰকাৰ ডাঙৰীয়াৰে বহুত কথা কৈছে যে আজিৰ দিনত তেওঁলোকে বহুত কাম কৰিছে সুৰেশ সৰকাৰ ডাঙৰীয়া আপোনালোকেতো কথা কৈছিলে যে 1 ভোট 1 জব ক'লৈ গ'ল আপোনালোকৰ সেইখিনি কথা আপোনালোকে যিখিনি কথা কৈছিলে যে 1 ভোট 1 জব আজি আপোনালোকে কোনোবা মানে ভোটাৰক কোনোবা UPPLৰ সমৰ্থনক আজি চাকৰি দিব পাৰিছেনে যে আপোনালোকক আমি প্ৰশ্ন কৰিছিলে যে BTC অঞ্চলত 6 জন যিখিনি নমিনেটেড কেণ্ডিডেট সেই কেণ্ডিডেটটো মাইনৰিটিৰ পৰা কিয় দিয়া নহ'ল এইটো আমি সুধিছিলে কিন্তু আপোনালোকে উল্টাকৈ প্ৰশ্ন কৰিছে যে আমি কিয় এইটো সুধা হৈছিলে যে আপোনালোকে এটা ডিমাণ্ড কৰিছিলে যে BTR অঞ্চলত যিখিনি জাতি জনগোষ্ঠী বসবাস কৰি আছে এই জাতি জনগোষ্ঠী বসবাস কৰা সম্প্ৰদায়ৰ পৰা বা কমিউনিটিৰ পৰা MCLA নমিনেট কৰি দিয়া হৈছিলে যেনে আমাৰ গোৰ্খা সম্প্ৰদায়ৰ পৰা মাধৱ চন্দ্ৰ চেত্ৰী চাউতলৰ পৰা উইলছন হাটছা আৰু চৰণীয়া কছাৰীৰ পৰা স্বৰ্ণৱতী ডেজা কেৱডৰ পৰা প্ৰদীপ কুমাৰ বায়ন ৰাভাৰ পৰা হেমন্ত কুমাৰ ৰাভা আৰু জেনেৰেলৰ পৰা অপূৰ্ব মেধি
তেওঁলোকক দিয়া হৈছে ধন্যবাদ তেওঁলোকৰ সম্প্ৰদায়ৰ পৰা দিয়াৰ কাৰণে কিন্তু BTC অঞ্চলৰ সৰ্ববৃহৎ ছেকেণ্ড লাৰ্জেষ্ট যিখিনি পপুলেশ্যন থকা যি BTR অঞ্চলত আমাৰ মুছলমান সম্প্ৰদায়ৰ পৰা আপোনালোকে কিয় দিয়া নহ'ল